কাৰ্বি আংলঙত অনুষ্ঠিতব্য বিশেষ টেট পৰীক্ষাৰ প্ৰতিবাদত CEM তুলিৰাম ৰংহাঙৰ প্ৰতিকৃতিৰ দাহ লামডিং ৰোড স্থিত KSA। জিলা প্ৰেছ ক্লাবৰ উদ্যোগত কেইবাটাও সংগঠনে মিলি কৰিলে চাফাই অভিযান। কাৰ্যবাহী সদস্য ৰতন তেৰণেও হাতে কামে লাগিল চাফাই কামত। হাওড়াঘাট নীলবাগান পথ মেৰামতিৰ বাবে ৩ কোটি শীঘ্ৰে আৰম্ভ হ'ব কাম কলে বিধায়ক জয়ৰাম ইংলেঙে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চিতা তেৰণপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ আৰু পৰিচালনাত কাৰ্বি আংলঙত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰিবলগীয়া বিশেষ টেট পৰীক্ষাৰ তীব্ৰ প্ৰতিবাদ জনাই লামডিং ৰোড স্থিত KSA কাৰ্যালয়ত আজি মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙৰ প্ৰতিকৃতি দাহ কৰে। এই দাবী KSAৰ যে কাৰ্বি আংলঙৰ শিক্ষিত যুৱক যুৱতীৰ বাবে অসম চৰকাৰৰ পৰিচালনাত অনুষ্ঠিত টেট পৰীক্ষা নালাগে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদে নিজা উদ্যোগত সম্পূৰ্ণ পৰিষদৰ কৰ্তৃত্বত নহলে বহু কাৰ্বি শিক্ষিত যুৱক যুৱতীসকলে নিয়োগত বঞ্চিত হ'ব, যি পূৰ্বতেও ঘটি আহিছে। কাৰ্বি আংলং জিলাতে হাজাৰ হাজাৰ শিক্ষিত আৰু কৰ্ম সংস্থাপনহীন যুৱক যুৱতী অধিক মাত্ৰাত বাঢ়িছে। ৰাজ্যৰ বহি জিলাৰ পৰা অনেক যুৱক যুৱতী কাৰ্বি আংলঙৰ বিভিন্ন স্কুলসমূহত নিযুক্তি লাভ কৰাৰ ফলত বঞ্চিত হ'ল বহু যুৱক যুৱতী। Unemployed youths of Karbi Anglong. Today we also condemn Tuliram Ronghang, the CEM of Karbi Anglong, because for a couple of years we have been demanding that Karbi Anglong should conduct TET examination because there are hundreds of posts that are lying vacant in the education department, and he has assured us that he will conduct TET in Karbi Anglong. But today till today we have only heard what he has said, but we have not seen what he has done. Therefore, Tuliram Ronghang is only a man of word but not a man of action. Therefore, today we want to make aware of the government, the BJP government, that if they continue bringing such draconian laws, draconian decision, then Karbi Anglong will witness a mayhem situation. উল্লেখ্য, কাৰ্বি আংলঙৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে এনে বিষয়সমূহৰ ওপৰত দৃষ্টিগোচৰ কৰি অনেকবাৰ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহীৰ ওচৰত স্মাৰক প্ৰদান কৰা হৈছিল বিগত দিনত। তৎসত্ত্বেও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা এনে পদক্ষেপৰ তীব্ৰ প্ৰতিবাদ জনাই চিমিয়ন ৰংফাৰৰ নেতৃত্বত KSA। কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত কেইবাটাও সামাজিক সংগঠনে 18 ডিচেম্বৰত ৰূপায়িত কৰিলে চাফাই অভিযান। ডিফু টাউন কমিটিৰ কাৰ্যালয়ত বিগত কেইবাটাও মাহিলী বেতন আদায় নিদিয়াৰ প্ৰতিবাদত চাফাই কৰ্মীসকলে চাফাই কাৰ্যৰ পৰা বিগত কেইবাদিন ধৰি কৰা নাই চাফাই কাম, যাৰ ফলত গোটেই বজাৰ এলেকা ভৰি পৰিছে পুতি দুৰ্গন্ধময় আৱৰ্জনাৰে। এনে সময়তে সংগঠনসমূহে ললে চাফাইৰ কাৰ্যসূচী। লুম্বাজঙৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণেও এই চাফাই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে হাতে কামে লাগিলে চাফাই কাৰ্যত। চাওঁ আহক এই ৰিপৰ্ট। কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত কেইবাটাও সামাজিক সংগঠনে 18 ডিচেম্বৰত ৰূপায়িত কৰিলে চাফাই অভিযান। ডিফু টাউন কমিটিৰ কাৰ্যালয়ে বিগত কেইবাটাও মাহিলী বেতন আদায় নিদিয়াৰ প্ৰতিবাদত চাফাই কৰ্মীসকলে চাফাই কাৰ্যৰ পৰা বিগত কেইবাদিন ধৰি কৰা নাই চাফাই কাম, যাৰ ফলত গোটেই বজাৰ এলেকা ভৰি পৰিছে পুতি দুৰ্গন্ধময় আৱৰ্জনাৰে। এনে সময়তে সংগঠনসমূহে ললে চাফাইৰ কাৰ্যসূচী। লুম্বাজঙৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী ৰতন তেৰণেও এই চাফাই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে হাতে কামে লাগিল চাফাই কাৰ্যত। চাওক এই ৰিপৰ্ট। কাৰ্বি আংলঙৰ তৰফৰ পৰা যিটো চাফাই অভিযান আয়োজিত কৰিছে
আৰু ইয়াত আৰু লগতে ইয়াতে বিভিন্ন ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে KSYC আৰু অন্যান্য কেছেও আছে আৰু এইটো এই কামটো আজি তেখেতলোকে হাতত লোৱাৰ কাৰণে আজি ডিফুবাসী মানুহে বহুতো ৰেহাই পাব কাৰণ আমাৰ টাউন কমিটিৰ চাফাই কৰ্মীসকলে তেখেতলোকৰ কিছুমান ডিমাণ্ড আছে সেই ডিমাণ্ডৰ কাৰণে তেখেতলোকে আজি 2 দিনৰ পৰা তেওঁলোকৰ যিটো চাফাই অভিযান কামখিনি তেওঁলোকে স্থগিত ৰাখিছে যাৰ দ্বাৰা আজি ডিফু টাউনখন খুবেই পৰিষ্কাৰত নাই আৰু এই সংগঠনটোৱে তেখেতলোকে অৰ্গেনাইজেশ্যন কৰি আজি ডিফু টাউনখন চাফা হোৱাৰ দিশত গৈ আছে আৰু মই সকলোকে অনুৰোধ কৰিছোঁ আৰু এই যে যেতিয়ালৈকে তেওঁলোকৰ ষ্ট্ৰাইকটো উঠাই দিবৰ কাৰণে মই এপিল কৰিছোঁ আৰু যেতিয়ালৈকে উঠাই নলয় তেতিয়ালৈকে আমাৰ ডিফুত বা কাৰ্বি আংলঙত বহুতো অৰ্গেনাইজেশ্যন আছে ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে অন্যান্য অৰ্গেনাইজেশ্যন আছে সকলো অৰ্গেনাইজেশ্যনে অলপ আগবাঢ়ি আহি প্ৰত্যেক দিনা যদি অলপ তেওঁলোকৰ নিজৰ শ্ৰম দি ডিফু টাউনখন যদি চাফা ৰাখে তেনেহ'লে এটা পৰিষ্কাৰ বাতাবৰণ থাকিব বুলি মই আশা কৰিছোঁ গতিকে মই সমূহ ৰাজ্যলৈ নিবেদন কৰিছোঁ মই এপিল কৰিছোঁ যে আৰু স্পেচিয়েলি মই দোকানীসকলক ব্যৱসায়ীসকলক মই এপিল কৰিছোঁ এনেকুৱা দিনত তেওঁলোকে যেন টাউনখন চাফা ৰাখিব লাগে আৰু তেওঁলোকে যেন বেছি তেওঁলোকৰ যিবিলাক ৱেষ্ট প্ৰডাক্টছ আছে তেওঁলোকৰ দোকানৰ আগত বেছিকৈ নেপেলাই কিমান কম হেৰিত লেতেৰা নকৰাকৈ যেনে আমি টাউনখন চাফা ৰাখিব পাৰোঁ সকলোৰে আমাৰ দায়িত্ব আছে ব্যৱসায়ীসকলৰ দায়িত্ব আছে আমি সচেতন নাগৰিকভাৱ আছে আৰু অন্যান্য যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বা অন্যান্য অৰ্গেনাইজেশ্যন সকলোৰে দায়িত্ব আছে আমি ডিফু টাউনখন সদায় চাফা ৰাখিবৰ কাৰণে গতিকে মই আজি আয়োজিত কৰা প্ৰেছ ক্লাব আৰু অন্যান্য যিখিনি KSA KYC তেখেত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে এই ইনিচিয়েটিভ লোৱাৰ কাৰণে 2017 বৰ্ষৰ শেষত হোজাই আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী ৰাজ্যৰ বাবে ভাল খবৰ বিশেষকৈ সীমান্তৱৰ্তী হাৰঘাট দেৱস্থান মুৰাঝাৰ নীলবাগান অঞ্চলবাসীৰ লগতে হোজাই আৰু কাৰ্বি আংলং জিলা সংযোগী অন্যতম গুৰুত্বপূৰ্ণ পথ তথা অঞ্চলবাসীৰ লাইফলাইন সদৃশ হাৰঘাট নীলবাগান পথেৰে যৎসনা ভোগ কৰা প্ৰতিগৰাকী যাত্ৰীৰ বাবে এই ভাল খবৰ বছৰটোৰ শেষত ৰাজ্যৰ বাবে সুখবৰটো আনিছে হাৰঘাট বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক তথা যমুনামুখ সমষ্টিৰ তত্ত্বাৱধায়ক জয়ৰাম ইংলেঙে দেওবাৰে হাওৰাঘাটৰ স্থানীয় সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে জনোৱা মতে শীঘ্ৰেই আৰম্ভ হ'ব অভিশপ্ত হাওৰাঘাট নীলবাগান পথৰ পুনৰ মেৰামতি কাম চৰকাৰে ইতিমধ্যেই এই কামৰ বাবে মুকলি কৰি দিছে 3 কোটি টকা ইতিমধ্যে সম্পন্ন হৈছে নিবিদা গ্ৰহণ প্ৰক্ৰিয়াও সকলো ঠিক ঠাকে থাকিলে নতুন বছৰৰ 2018ৰ মাঘ বিহুৰ পূৰ্বে আৰম্ভ হ'ব কাম লগতে যমুনা কপিলি ওপৰত থকা একাধিক ঠেক দলঙকো অনতি বিলম্বে বহল কৰাৰ বাবে চিন্তা চৰ্চা কৰা বুলি বিধায়ক ইংলেঙে জানিব দিয়ে উল্লেখ্য কিছুদিনৰ পূৰ্বে অসম বিধানসভাৰ এক বিশেষ সমিতিয়ে এই পথটিৰ জৰাজীৰ্ণ অৱস্থাৰ ক্ষেত্ৰভিত্তিক বুজ লৈ গৈছিল হেয়া যি কি নহওক বিধায়ক ইংলেঙৰ এয়া সমাগত পঞ্চায়ত নিৰ্বাচনৰ টুপ নে বাস্তৱ ঘোষণা হয় হেয়া সময়ত দেখিলেহে লিখিব পাৰিব অভিশপ্ত অঞ্চলবাসী ৰাইজে হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং হোজাই জিলা সীমান্তৱৰ্তী এলেকা পাৰুখোৱা এৰডাং ইংটি গাঁৱৰ সমীপৰ বৃহত্তৰ এলেকাত অব্যাহত আছে ব্যক্তিগত বেদখল প্ৰক্ৰিয়া এই দৃশ্য কাৰ্বি আংলং জিলাৰ এৰডাং ইংটি গাঁৱৰ সমীপৰ বৃহৎ এলেকাৰ য'ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গড়কাপ্তানি বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ
আৰু স্বাস্থ্য সেৱা বিভাগৰ কাৰ্যালয় চৰকাৰীভাৱে স্থাপনৰ বাবে ভূমিভাগ সংৰক্ষিত কৰিছিল। কাৰ্বি আংলং হোজাই জিলা সীমান্তৱৰ্তী এলেকাত পৰিষদৰ তৰফৰ পৰা লোৱা এনে পদক্ষেপ ঠিকেই আছিল, কিন্তু কাৰ্যত অদৰকাৰী দৰে আজুকুপতি পেলাই থৈ দিয়াত কাষৰীয়াৰ আৱাসীসকলে দখল কাৰ্য আৰম্ভ হৈ গৈছে। ভালকৈ দৃশ্যটো মন কৰক। কাষৰীয়া গয়াই এনেকৈ নামঘৰকে আদি কৰি নিজৰ নিজৰ বাৰী সজোৱাৰ উদ্দেশ্য ইতিমধ্যে তামোল পাণ কলগছ আদি লগাই গছগজীয়া কৰিবলৈ ওলাইছে। কাৰ্বি স্বাস্থ্য পৰিষদ চৰকাৰে এতিয়া এই সম্পৰ্কত একো কাৰ্য ব্যৱস্থা নললে অনাগত দিনবোৰত অধিক জটিল সমস্যা উদ্ভৱ হোৱাৰ আশংকা পৰিলক্ষিত হৈছে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854 143 772 or you can also contact at 03 671 27900. Viswas Motors Yamaha two-wheeler showroom near Hauraghat SBI ATM. Full-tank fuel on all scooters is offered till Christmas. Good servicing facilities and all accessories and parts are available here. For more details, contact 7896 955 806 or 9954 833 491. Huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Viswas Car Zone, used four-wheeler showroom near Harukat Civil Hospital. All types of used cars are available at a very cheap rate. For more details, please contact at 9435 16 9675 or 9954 83 5181. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। বিগত কেইবাদিন ধৰি অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থৈ দিয়া ডিফু নৈত নিৰ্মাণৰ কাম 18 ডিচেম্বৰৰ পুৱাই পৰিদৰ্শন কৰি অৱস্থাৰ বুজ ললে লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে। তেওঁৰ এই পৰিদৰ্শন কাৰ্যত লগ দিয়ে পৰিষদৰ কৃষি কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু স্বাস্থ্য খণ্ডৰ কাৰ্যবাহী সদস্য খন সিং ৰংপিয়ে। বিগত কেইদিনমানৰ আগতে ডিফু চহৰক শুৱনি তথা মনোমোহা ৰূপত সজাই তোলাৰ বাবে
প্ৰথমে ডিফু নৈৰ বুকুৰ আৱৰ্জনা কিছু পৰিষ্কাৰ কৰিলে। নৈৰ একেবাৰে পাৰত লাগি থকা লাপিলোপা আৱাসী তথা ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ কৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত বহু খৰতকীয়াকৈ কাম আগবাঢ়িও গৈছিল, কিন্তু কি কাৰণতনো এই নিৰ্মাণ কাৰ্য আধাতে ৰখাই দিবলগীয়া হ'ল, সেয়াহে সকলোৰে বাবে হৈ পৰিছে এক সাঁথৰ। বিশ্বস্ত সূত্ৰে জানিব পৰা মতে নিৰ্মাণ কাৰ্য আগবঢ়াই নিয়াৰ একাংশ ভব্য গব্য তথা অভিজাত নাগৰিক আৰু ব্যৱসায় প্ৰতিষ্ঠান এই নিৰ্মাণী এলেকাৰ আওতিত পৰিছে। উক্ত নিৰ্মাণ কাৰ্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেয়েহে স্তব্ধ হৈ গৈছে। যি কি নহওক, কিছু পলমকৈ হ'লেও বিভাগীয় পৰিষদ সদস্যই 3গৰাকীয়ে ডিফু নৈৰ পানীৰ স্থিতিৰ বুজ ল'লে। লগতে ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কত থকা দলং ভগ্ন হৈ পৰা দলঙৰ বুজ লয়। মংগল ক্ৰ ৰিপৰ্ট, কাট নিউজ। সুচল বাট পথ, নিয়মীয়া বিদ্যুৎ যোগান, বিশুদ্ধ খোৱাপানীৰ অভাৱ আদি বিভিন্ন সমস্যাৰাজিৰ লগতে উন্নত স্বাস্থ্য সেৱাৰ পৰাও বঞ্চিত হাওৰাঘাটবাসীৰ বাবে অৱশেষত ভাল খবৰ। 2017ৰ শেষত স্বাস্থ্য খণ্ডৰ বহু প্ৰত্যাশিত খবৰটো দেওবাৰে স্থানীয় সাংবাদিকক সদৰি কৰে হাওৰাঘাট পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা স্বাস্থ্য খণ্ডৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে। অনগ্ৰসৰ হাওৰাঘাট পৰিষদীয় সমষ্টিক সৰ্বদা কাৰ্বি আংলং জিলাৰ এখন আদৰ্শ সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ ৰংপিয়ে দেওবাৰে হাওৰাঘাটবাসী ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ দূৰীকৰণৰ বাবে শীঘ্ৰেই হাওৰাঘাট সোণপুৰাত এখন আদৰ্শ হস্পিটেল স্থাপন কৰাৰ কথা ঘোষণা কৰে। নতুন বছৰ 2018ৰ আৰম্ভণিৰ পৰাই শুভাৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই হস্পিটেলত উপলব্ধ হ'ব উন্নত মানৰ চিকিৎসা সেৱা। এই হস্পিটেল স্থাপনৰ পিছত বৃহত্তৰ এলেকাটোৰ প্ৰায় 2 লাখ লোক উপকৃত হ'ব বুলি আশা ব্যক্ত কৰিছে স্থানীয় জনপ্ৰতিনিধিগৰাকীয়ে। কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে জনোৱা মতে অচিৰেই ডিফুত চকু অস্ত্ৰোপচাৰ কেন্দ্ৰ স্থাপন কৰিব পৰিষদৰ স্বাস্থ্য বিভাগে। নতুন বছৰত শুভাৰম্ভ কৰিবলগীয়া এই চকু অস্ত্ৰোপচাৰ কেন্দ্ৰটোৱে সমগ্ৰ পাহাৰীয়া জিলাখনৰ প্ৰথম পদক্ষেপ বুলি দাবী কৰে তেওঁ। সেই অনুসৰি 2018ৰ প্ৰথম ভাগতে কাৰ্বি স্বাস্থ্য পৰিষদৰ 30টা বিভাগত খালী হৈ থকা পদসমূহ একেলগে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব। এই পদক্ষেপে জিলাখনৰ নিবনুৱা সমস্যা হ্ৰাস কৰাত ইতিবাচক প্ৰভাৱ কৰিব বুলিও আশা প্ৰকাশ যুৱ নেতা খনসিং ৰংপিৰ। পিছে হাওৰাঘাট তথা কাৰ্বি আংলং ৰাইজৰ কেৱল প্ৰতিশ্ৰুতি নহয়, ইয়াৰ বাস্তৱ কাৰ্যকৰীহে লাগে। সেয়েহে অনাগত দিনতহে ক'ব পৰা যাব কথা আৰু কামৰ মাজত প্ৰকৃততে মিল হ'ব কিমান। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। ইতিহাস যেন পুনৰ ঘূৰি আহিছে। সাজু হৈছে কাৰ্বি আংলঙৰ পৰা নগাঁৱলৈ তাহানিৰ অসম গৌৰৱ ৰঙা বাছ। বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনৰ প্ৰচেষ্টাত চৰকাৰৰ পৰা অৱহেলিত হৈ ক্ৰমে ৰাজপথৰ পৰা নোহোৱা হোৱা অসম ৰাজ্যিক পৰিবহণ বাছ নিগমৰ বাছ আকৌ চলিব বোকাজান সৰিয়জান হৈ নগাঁৱলৈ। লগে লগে যেন অসম ৰাজ্যিক পৰিবহণ নিগমৰ শীত গৌৰৱ ঘূৰি আহিছে। হয়, এটা সময় আছিল ৰঙা ৰঙা ৰঙৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহে অসমৰ ৰাজপথসমূহক শোভা আৰু গৌৰৱ বৃদ্ধি কৰিছিল। কিন্তু অসম চৰকাৰৰ চৰম অৱহেলা তথা দায়িত্বহীনতাৰ বাবে লাহে লাহে নোহোৱা হৈছিল ৰঙা বাছসমূহ। কিন্তু বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনৰ প্ৰচেষ্টাত কাৰ্বি আংলং সেউজীয়া বুকুৰ মাজেদি ৰঙা হৈ আজিৰে পৰা দৌৰিবলৈ আৰম্ভ কৰিছে ৰঙা বাছ। বোকাজান নগৰস্থিত PHE অতিথিশালাত প্ৰাংগণত বিধায়ক ডাক্তৰ মুমিনে ৰঙা বাছ সেৱাৰ ফ্লেগ অফ কৰে। উদ্বোধনী অনুষ্ঠানত দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত, অসম ৰাজ্যিক নিগমৰ নগাঁও সংমণ্ডল অধীনৰ অধীক্ষক ৰুকমধৰ নাথৰ লগতে গাণনিক বিষয়া সুপ্ৰতীপ বৰগোহাঁই উপস্থিত থাকে। এই বাছ সেৱা নিতৌ বোকাজানৰ পৰা পুৱা 6:30 বজাত সৰিয়জান হৈ মাঞ্জাৰ পৰা বকলীয়া হৈ নগাঁৱলৈ যাব আৰু প্ৰতিদিনে নগাঁৱৰ পৰা ঘূৰি আহিব। বিধায়কগৰাকীয়ে কয় যে অনাগত দিনত বোকাজানৰ পৰা ডিফু আৰু তেজপুৰলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত কেইবাখনো বাছ চলিব।
অসম চৰকাৰে ইতিমধ্যে 170খন অত্যাধুনিক মাৰ্চিডিজ বাছ ক্ৰয় কৰা বুলি জানিবলৈ দি তাৰে এখন বাছ বোকাজানৰ পৰা চলোৱাৰ পৰিকল্পনা কৰা বুলিও কয় বিধায়কগৰাকীয়ে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। শীতৰ আগমনৰ লগে লগে ডাঠ কুঁৱলীৰ আচ্ছাদনে ডাৱৰীয়া কৰি ৰাখিছে সমগ্ৰ পৰিৱেশ। তাৰ মাজতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বৰষিছে ধৰাত। ইয়াৰ ব্যতিক্ৰমী নহয় কাৰ্বি পাহাৰ। কৃষি প্ৰধান জিলা পশ্চিম কাৰ্বি আংলঙৰ চৌদিশে এতিয়া হালধীয়া দলিচা। সৰিয়হৰ হালধীয়াই মন প্ৰাণ হৰিছে সকলোকে। চাওঁ আহক এই সুন্দৰ প্ৰতিবেদন। পাহাৰ ভৈয়ামৰ মিলনভূমি বৈঠালাংছত মাথো হালধীয়াৰ সমাহাৰ। হালধীয়াৰ ৰঙৰ পয়োভৰ ঘটিছে কাৰ্বি আংলঙত। চৌদিশে বিয়পি পৰিছে হালধীয়া সুগন্ধ। মেঘালয় পাহাৰৰ পৰা বৈঠালাংছৰ সোঁমাজেদি বৈ অহা কাৰ্বি লাংপিৰ পাৰে পাৰে হালধীয়া চাদৰৰ আচ্ছাদন। হালধীয়া হৈ পৰিছে বৈঠালাংছৰ সমগ্ৰ পৰিৱেশ। যেনিয়ে চাই তেনিয়ে এতিয়া দেখিবলৈ পাব হালধীয়া আৰু হালধীয়া। চালেই চকু ৰৈ যোৱা প্ৰকৃতিৰ নান্দনিক ৰূপ। পথচাৰীৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বৈঠালাংছৰ এই নান্দনিক হালধীয়া ৰঙৰ মনোমোহা দৃশ্যই। গুৰু দক্ষিণা একলৈ কাটি দিছিল আঙুলি জানা। বিভিন্নজনে কেমেৰাত বন্দী কৰিছে এই দৃষ্টিনন্দন দৃশ্য। বৈঠালাংছৰ প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে সেইটো এটা খুব ভাল কথা যে বৈঠালাংছতে এনেকুৱা এটা পৰিৱেশ যে ইয়াত হৈছে আপোনাৰ পাহাৰ আৰু ভৈয়ামৰ মিলনভূমি। আৰু ইয়াৰ মাজেদি এখন নদী বৈ গৈছে কাৰ্বি লাংপি নদী। তাৰ মাজেদি আপোনাৰ চাৰিও চাইডে চাব পাহাৰৰ মাজেদি এখন নৈ বৈ যোৱাটো কিমান এটা সুন্দৰ পৰিৱেশ, কিমান এটা মনোৰম দৃশ্য। আৰু সেইটো সময়তে আপোনাৰ এতিয়া দেখিছে যে সৰিয়হ ফুলবোৰ ফুটিছে আৰু সমগ্ৰ পৰিৱেশ হালধীয়া হৈ পৰিছে। আৰু সেই হালধীয়া হৈ পৰাৰ লগতে মানুহবোৰৰ মনবোৰো মানে ৰাঙলী হৈ পৰিছে। গতিকে আমি এটাই অনুভৱ কৰোঁ যে বৈঠালাংছৰ এই মানে সৰিয়হৰ যিটো পৰিৱেশে মানুহবোৰৰ মনত আনন্দৰ জোৱাৰ আনিব। তাৰোপৰি এই বৈঠালাংছৰ যিবোৰ সৰিয়হ হয়, এই সৰিয়হ মানে কাৰ্বি আংলং জিলাৰ লগতে নগাঁও মৰিগাঁও জিলাৰ লগত তুলনা কৰিলে ইয়াত যথেষ্ট পৰিমাণে সৰিয়হ উৎপাদন হয়। আৰু এই সৰিয়হ আপোনাৰ বিক্ৰী কৰি আমাৰ ইয়াৰ কৃষকসকলে যথেষ্ট লাভান্বিত হৈছে। গতিকে মানে বিশেষকৈ ক'ব গ'লে আপোনাৰ ইয়াৰ পৰিৱেশটো যিটো প্ৰাকৃতিক পৰিৱেশ, এই সৰিয়হৰ মানে হালধীয়া ফুলে মানে ইমানেই মানে মনত মানে আনন্দৰ জোৱাৰ আনিছে যে ইয়াত আপুনি চাব যে বিভিন্ন ধৰণৰ ইতিমধ্যে আপোনাৰ ভিডিঅ'জ ফিল্মৰ শ্বুটিং হৈ গৈছে। গতিকে সেই এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আৰু এই পৰিৱেশ আমি আশা কৰোঁ অনাগত দিনত এই পৰিৱেশ আৰু উন্নত হ'ব। এই হালধীয়া সুগন্ধি বিচাৰি ফুলৰ পাহে পাহে আহি পৰিছেহি জাকে জাকে মৌ-মাখি। আনন্দত মতলীয়া হৈ নাচি নাচি সৰিয়হৰ হালধীয়া ফুলবোৰৰ মৌপান কৰিছে। মুঠতে পাহাৰীয়া জিলাখনত এতিয়া হালধীয়াৰ বন্যা। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্চয়িতা ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।